নমস্কাৰ, মই যদুমণি গগৈ। আপোনালোকে চাই আছে দা নিউজ আছাম। জখলাবন্ধাৰ হাইৰোডত পাৰ্কিং লাইট দি ৰখাই থোৱা হৈছিল জোনমণি ৰাভাৰ এল্টো বাহনখন ৰাতি ১টাৰ পৰা ২টা বজাৰ ভিতৰত। আৰু সেই ৰখাই থোৱা এল্টো বাহনখনত খুন্দা মাৰিছিল এখন কণ্টেইনাৰ ট্ৰাকে। আৰু সেই কণ্টেইনাৰ ট্ৰাকখন আহিছিল তিতাবৰৰ এখন চাহ বাগিচাৰ পৰা। আৰু সেই কণ্টেইনাৰ ট্ৰাকখনৰ ভিতৰত আছিল চাহপাত কঢ়িয়াই লৈ আহিছিল সেই কণ্টেইনাৰ ট্ৰাকখনে। আৰু সেই কণ্টেইনাৰ ট্ৰাকখন চলাইছিল উত্তৰ প্ৰদেশৰ এজন লোকে, আৰু সেইজন লোকৰ নাম হ'ল সুমিত কুমাৰ পাল। আৰু সেই সুমিত কুমাৰ পালে কণ্টেইনাৰ ট্ৰাকখন চলাই আহোঁতেই জোনমণি ৰাভাৰ ৰখাই থোৱা এল্টো বাহনখনত খুন্দা মাৰিছিল। আৰু খুন্দা মৰাৰ পিছতেই কণ্টেইনাৰ ট্ৰাকখনৰ চালকজনেও পলাই গৈছিল। আৰু জোনমণি ৰাভা সেইখিনি সময়তে গাড়ী দুৰ্ঘটনাত মৃত্যু হৈছিল বুলি আৰক্ষীয়ে জনাইছিল আৰু বাতৰি সম্প্ৰচাৰ হৈছিল। তাৰ পিছতেই দুদিনকৈ সেই সুমিত কুমাৰ পাল ক'ত লুকাই আছিল, কি কথা, আৰু জখলাবন্ধাৰ সেই আৰক্ষী থানাত সুমিত কুমাৰ পালে কিয় কেলৈ আত্মসমৰ্পণ কৰিছিল, আৰু সেই জখলাবন্ধাৰ আৰক্ষীয়ে কি তদন্ত কৰিলে, সেই সুমিত কুমাৰ পালক কি ধৰণে জেৰা চলাইছিল, CIDয়ে কি জেৰা চলালে, নগাঁৱৰ জিলাৰ আৰক্ষীয়ে কি জেৰা চলালে, এই সকলোখিনি তথ্য যেতিয়া সেই CBI লোকসকলে পাইছিল, বৰ্তমানেও CBI লোকসকলে জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য তদন্ত কৰি আছে। আৰু সেই মৃত্যুৰ তদন্তৰ ৰহস্যৰ সেই সুমিত কুমাৰ পালৰ যি ধৰণে তদন্ত কৰিছিল সেই CID লোকসকলে বা সেই জখলাবন্ধাৰ আৰক্ষী লোকসকলে বা নগাঁও আৰক্ষী লোকসকলে, সেই সকলোখিনি তথ্য যেতিয়া নেকি সেই CBI লোকসকলে পাইছিল, বৰ্তমান বহু চাঞ্চল্যকৰ কথা, নতুন কথা পোহৰলৈ আহিছে। আৰু সেই CBI লোকসকলেও ভাবিবলৈ বাধ্যত পৰিছে যে জোনমণি ৰাভাক আচলতে অতি কৌশলগতভাৱে নিঃসংগভাৱে হত্যা কৰা হৈছিল। আৰু এই ঘটনাত জোনমণি ৰাভাৰ যিটো পৰিকল্পিতভাৱে হত্যা কৰাৰ যি ঘটনাত বহু উচ্চপদস্থ আৰক্ষী বিষয়া বা লোক জড়িত হৈ আছে বুলি সেই CBI লোকসকলে বৰ্তমান সাংবাদিকসকলৰ আগত কৈছে। আৰু এই সকলোখিনি কথা মই আপোনালোকৰ আগত চালি জাৰি ক'ম। কি ঘটনাটো হোৱাৰ পিছত কি হৈছিল, কি তদন্ত হৈছিল, কি নাই হোৱা, আৰু কেনেকৈ কিমান দিনৰ ভিতৰত সেই সুমিত কুমাৰ পালক জেললৈ প্ৰেৰণ কৰিছিল, আৰু ক'ৰ জেললৈ প্ৰেৰণ কৰিছিল, কেনেকৈ সেই সুমিত কুমাৰ পাল ওলাই আহিলে জেলৰ পৰা, এইখিনি মই আপোনালোকক ক'ম। আপোনালোকে শুনিলে আচৰিত হ'ব। যদি চেনেলত আপুনি নতুনকৈ আহিছে, চেনেলৰ পৰা ছাবস্ক্ৰাইব কৰিব মোৰ ভিডিঅ' এনেকুৱা পাই থাকিবলৈ, আৰু কমেণ্ট কৰিব আপুনি কোন জেগাৰ পৰা মোৰ ভিডিঅ'টো চাই আছে। চাওক, মই কোনো ৰিপৰ্টাৰ সাংবাদিক নহয়, মই এজন সাধাৰণ মানুহ আপোনাৰ নিচিনাই। মই কথাখিনি ভালকৈ চালি জাৰি চাইছোঁ, কি হৈছে কি নাই হোৱা, এই সকলোখিনি কথাকে মই আপোনালোকৰ আগত কৈছোঁ। আৰু মই কাকো মানে কি বেয়া পোৱাকৈ কথাখিনি ক'ব বিচৰা নাই, কাৰোবাক মই দুখ দিবলৈ কথাখিনি কোৱা নাই। মোৰ মনলৈ যি ধৰণে আহিছে মই ভাবিছোঁ, আপুনি যি ধৰণে লগৰবিলাকৰ লগত কথাবিলাক আলোচনা কৰে, এই কথাখিনিকে মই ভাবি চিন্তি আপোনালোকৰ আগত কৈছোঁ। আপোনালোকে কথাখিনি গুৰুত্ব সহকাৰে শুনিলে নিশ্চয় গম পাব আচলতে ঘটনাটো কি। গোটেই কথাখিনি মই যিমান পাৰোঁ কম সময়ৰ ভিতৰত ক'বলৈ চেষ্টা কৰিম। অতিকে আচৰিত, মই আপোনালোকক ক'লোৱেই প্ৰথমখিনি সময়তে যে জোনমণি ৰাভাৰ এল্টো বাহনখন পাৰ্কিং লাইট দি ৰাতি ১টাৰ পৰা ২টা বজাৰ ভিতৰত ৰখাই থোৱা হৈছিল সেই জখলাবন্ধাৰ হাইৰোডত। আৰু সেই ৰখাই থোৱা এল্টো বাহনখনত সেই কণ্টেইনাৰ ট্ৰাকখনে খুন্দা মাৰিছিল। আৰু খুন্দা মৰাৰ পিছতেই জোনমণি ৰাভাৰ মৃত্যু হোৱা বুলি বাতৰি সম্প্ৰচাৰিত হৈছিল। আৰু সেইখিনি সময়তে যেতিয়া নেকি দুৰ্ঘটনাটো হৈছিল, দুৰ্ঘটনাটো হওঁতেই সেই কণ্টেইনাৰ ট্ৰাকখনৰ চালক সুমিত কুমাৰ পাল পলাই গৈছিল। আৰু সেই সুমিত কুমাৰ পাল সেই 15 তাৰিখে সেই ঘটনাটো হৈছিল, 16 তাৰিখে তেখেত বৰ্তমান নাই, 16 তাৰিখে ৰাতি জখলাবন্ধাৰ সেই আৰক্ষী থানাত তেখেতে নিজেই আত্মসমৰ্পণ কৰিছিল। আৰু যিহেতুকে যেতিয়া নেকি কোনোবা ড্ৰাইভাৰে এনেকুৱা যদি জঘন্য কাণ্ড কৰে বা গাড়ী দুৰ্ঘটনা কৰে, যেতিয়াই নেকি ঘটনাটো নকৰক কিয় নিজেই থানালৈ গৈ তেখেতে আত্মসমৰ্পণ কৰে। কিন্তু কিয় তেখেত দুদিনৰ পিছত নিজে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল, আচলতে ৰহস্য কি? আৰু যিহেতু CIDৰ ওচৰত তথ্য নাই বা তদন্ত নকৰিলে, বা জখলাবন্ধাৰ আৰক্ষীৰ ওচৰত তদন্ত নাই, নগাঁও আৰক্ষীৰ ওচৰত তদন্ত নাই যে সেই দুদিন 15 তাৰিখে ঘটনাটো হৈ 16 আৰু 17 তাৰিখে সেই কণ্টেইনাৰ ট্ৰাকখনৰ সুমিত কুমাৰ যি পাল ক'ত আছিল, কি কথা, এই তথ্য সেই মানে CID লোকসকলৰ ওচৰত নাই, জখলাবন্ধাৰ আৰক্ষীৰ ওচৰত নাই, নগাঁৱৰ আৰক্ষীৰ ওচৰত নাই। সেই দুদিনো যিদিনাখন 15 মে' সেই ঘটনাটো হৈছিল, 15 মে' ঘটনাটো হোৱাৰ পিছত 16 আৰু 17 মে'ত ক'ত লুকাই আছিল সেই সুমিত কুমাৰ পাল।
আৰু কিয় কাৰ আদেশত সেই সুমিত কুমাৰ পাল সেই জখলাবন্ধাৰ আৰক্ষীত থানাত তেখেতে নিজে আত্মসমৰ্পণ কৰিছিল। আৰু এটা কথা আপোনালোকে ভাবি চাওক, জখলাবন্ধাৰ আৰক্ষীতে তেখেতে আত্মসমৰ্পণ কৰিবলৈ পালেনে? বেলেগ থানাত বেলেগ জেগাত গৈ বেলেগ থানাত তেখেতে কিয় আত্মসমৰ্পণ নকৰিলে? তেখেতেতো পলাই গৈছিল সেইখিনি সময়ত। তেখেতে পলাই গৈ সেই জখলাবন্ধাতে আছিল নেকি? জখলাবন্ধাতে তেখেত লুকাই আছিল নেকি? নে কোনোবা আৰক্ষী বিষয়াৰ ঘৰত তেখেতে আত্মসমৰ্পণ কৰি আছিল নেকি, যিয়ে নেকি জোনমণি ৰাভাৰ হত্যাকাণ্ডটো কৰিছিল? সেই লোকসকলে সেই সুমিত কুমাৰ পালক ৰক্ষণাবেক্ষণ দি আছিল নেকি? অতিকে আচৰিত। আপোনালোকে শুনি চাওক, জখলাবন্ধাৰ আৰক্ষী সেইখিনি সময়ত যেতিয়া নেকি ঘটনাটো হৈছিল, সেই ঘটনাটোৰ সময়ত সেইখিনি সময়তে গৈছিল জখলাবন্ধাৰ আৰক্ষী। সেই ঘটনাটো আপোনালোকে আচৰিত হ'ব যে যিটো ঘটনা প্ৰত্যক্ষদৰ্শীয়ে দেখি আছিল, সেই প্ৰণৱ দাসৰ ওচৰত মোবাইল ফোনো নাছিল। আৰু ঘটনাটো হোৱাৰ 1 মিনিট নহওঁতেই জখলাবন্ধাৰ আৰক্ষী তাত উপস্থিত হৈছিল। আৰু উপস্থিত হৈ এম্বুলেঞ্চক ফোন কৰিছিল, আৰু এম্বুলেঞ্চে অতি সোনকালে জোনমণি ৰাভাৰ ডেড বডিটো গাড়ীৰ পৰা উলিয়াই লৈ গৈছিল মৰণোত্তম বা পষ্টমৰ্টম কৰিবলৈ। আৰু অতি ততাতৈয়াকৈ জোনমণি ৰাভাৰ ডেড বডিটো মৰণোত্তম পৰীক্ষা কৰা হয়। কিন্তু কেলৈ? বেলেগ ঘটনা আমি শুনিছোঁ, দেখিছোঁ। কিছুদিনৰ আগত সেই ৰেলৰ যি দুৰ্ঘটনা হৈছিল, সেই ৰেলৰ দুৰ্ঘটনা হওঁতে 5-6 দিনলৈকে মানুহ উদ্ধাৰ কৰি আছিল, উলিয়াই আছিল মানুহ। আৰু সেইখিনি মানুহটো তেনেকেই আছিল। আৰু সেইখিনি সময়ত মানুহক বহু দিনৰ মূৰতহে 10-15 দিনৰ মূৰতহে মৰণোত্তম বা পষ্টমৰ্টম কৰা হৈছিল। কিন্তু কিয় ইমান ততাতৈয়াকৈ সেই জোনমণি ৰাভাৰ ডেড বডিটো মৰণোত্তম পৰীক্ষা কৰা হ'ল, পষ্টমৰ্টম কৰা হ'ল? আৰু সেই মৰণোত্তম আৰু পষ্টমৰ্টম কৰাৰ সেই লোকসকলো, ডক্টৰসকলো অভিজ্ঞ চিকিৎসক নাছিল। সাধাৰণ জখলাবন্ধাৰ কেইজনমান ডক্টৰে সেই জোনমণি ৰাভাৰ ডেড বডিটো মৰণোত্তম পৰীক্ষা কৰিছিল। অতিকে আচৰিত। জখলাবন্ধাৰ, মই ক'ম যে আপোনালোকক, জখলাবন্ধাৰ আৰক্ষী থানাতহে কি সেই সুমিত কুমাৰ পালে কিয় সেইখন থানাতহে তেখেতে আত্মসমৰ্পণ কৰিছিল? বেলেগ থানাত তেখেতে নাপালে নি? নাই হ'লে নেকি? তেখেতে বৰ্তমান নগাঁও জিলাতে আছিল নেকি? তেখেতে যোৰহাটত কৰিব পাৰিলে হয়, তেখেতে ডিব্ৰুগড়ত কৰিব পাৰিলে হয়, তেখেতে গোলাঘাটত কৰিব পাৰিলে হয়। কিন্তু কিয় সেই জখলাবন্ধাৰ আৰক্ষী থানাতহে তেখেতে আত্মসমৰ্পণ কৰিলে? আচলতে ৰহস্যটো কি? আৰু অতিকে আচৰিত এইটোৱেই যে জখলাবন্ধাৰ আৰক্ষী থানাত তেখেতে 15 মে'ৰ সেই ঘটনাটো হৈছিল, আৰু 16-17 তাৰিখে ক'ত আছিল, কাৰো ওচৰত তথ্য নাই। CIDৰ ওচৰত নাই, জখলাবন্ধাৰ আৰক্ষীৰ ওচৰত নাই, নগাঁও আৰক্ষীৰ ওচৰত নাই। তাৰপিছতেই যেতিয়া নেকি তেখেতক 17 তাৰিখে তেখেত নিজেই জখলাবন্ধাৰ আৰক্ষী থানাত গ্ৰেপ্তাৰ হৈ দিছিল, বা তেখেতে নিজেই চিলেণ্ডাৰ হৈ দিছিল, তাৰপিছতেই ৰাতিপুৱাতে সেই সুমিত কুমাৰ পালক য'ত ঘটনাটো হৈছিল, জোনমণি ৰাভাৰ এল্টো বাহনখনত য'ত খুন্দিয়াইছিল বা য'ত এক্সিডেণ্টটো হৈছিল, সেইখিনি দেখুৱাবলৈ সুমিত কুমাৰ পালক ৰাতিপুৱাই লৈ গৈছিল। আৰু ৰাতিপুৱাৰ সময় পিছতেই 10-11মান বজাত সেই সুমিত কুমাৰ পালক দোষী সাব্যস্ত সজাই জেললৈ প্ৰেৰণ কৰি দিছিল। কিন্তু কিয়? কোন জড়িত হৈ আছে আচলতে? কি হৈছে আচলতে ঘটনাটো? যেতিয়া CID তদন্ত কৰিছিল সকলোখিনি তথ্য এমাহলৈকে জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ লগত, বা কি ধৰণে মৃত্যু হৈছিল, দুৰ্ঘটনাটো কি ধৰণে হৈছিল, তাৰপিছত যেতিয়া নেকি প্ৰতিবাদ হৈছিল অসমত জোনমণি ৰাভাৰ ওপৰত, তাৰপিছতে CBI লোকসকল আহিলে, আৰু CBI লোকসকলক সেই CID লোকসকলে কি তদন্ত কৰি কি তথ্য লাভ কৰিছিল, কি কথা কি বতৰা, এই সকলোখিনি তথ্য সেই CBI লোকসকলক দিছিল। আৰু CBI লোকসকলক দিয়াৰ পিছতেই এই যি নতুন নতুন ৰহস্য পোহৰলৈ আহি আছে বা উদ্ভৱ হৈছে, এই তদন্ত কৰিবলৈ বা ৰহস্য ফাদিল কৰিবলৈ জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ লগত জড়িত হৈ থকা এভিডেন্স, তথ্য প্ৰমাণ কিন্তু বৰ্তমান নাই। বৰ্তমান তেখেতসকলে জানে যে জোনমণি ৰাভাৰ হত্যাকাৰী কোন বা কোন লোক জড়িত হৈ আছিল। আৰু এই ধৰণেই বৰ্তমানেও যে জোনমণি ৰাভাৰ হত্যাকাৰী ধৰা পৰা নাই যে কাৰণ এইটোৱেই। আৰু এইটো কথা মই আপোনালোকক কওঁ যে যদি যিমান ডাঙৰ অপৰাধীয়ে নহওক কিয়, মৰাৰ পিছত সেই লোকজনৰ কেছ নচলে। চৰকাৰী হওক বা অসমৰ মুখ্যমন্ত্ৰী হওক, ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে হওক, তেখেত যদি মৰি যায়, তেখেতৰ কেছ বৰ্তমান নচলে। আৰু তেখেতে যে সেই হত্যাকাণ্ডটোৰ লগত কোন জড়িত হৈ আছিল, কি হৈছিল, কি নাই হোৱা, এই কথাখিনি পোহৰলৈ অহাটো অতিকে নিম্নমানৰ, নাহিবও পাৰে। অহাটো সম্ভৱেই, নাহেই এনেকুৱা এটা ঘটনা। আৰু যিহেতুকে এই ঘটনাটো সকলো ক্ষেত্ৰত জড়িত হৈ আছিল সেই নগাঁও জিলাৰ আৰক্ষী বিষয়া লোকসকল। আৰু যিহেতুকে জোনমণি ৰাভাৰ মাতৃয়ে সেই কেইজনমান আৰক্ষী বিষয়াৰ ওপৰতে কিন্তু
সেই জখলাবন্ধাৰ আৰক্ষী থানাত এজাহাৰ দিছিল। অতিকে আচৰিত, সেই CBI লোকসকলে সেই সুমিত কুমাৰ পালৰ তদন্ত কৰি CID লোকসকলে বা জখলাবন্ধাৰ আৰক্ষী লোকসকলে, নগাঁও আৰক্ষী লোকসকলে কি তথ্য পালে? একো নাই, একো তথ্য নাপালে। বৰ্তমানেও সেই সুমিত কুমাৰ পালক CIDয়ে, নগাঁও আৰক্ষীয়ে, জখলাবন্ধাৰ আৰক্ষীয়ে তদন্ত নকৰিলে। বৰ্তমান যে জোনমণি ৰাভাৰ সেই এল্টো বাহনখনত খুন্দা মাৰিছিল আৰু খুন্দা মৰাৰ বাবে কিছু সামান্য ধাৰা লগাইছিল সেই সুমিত কুমাৰ পালক, আৰু ধাৰা লগাই দোষী সাব্যস্ত কৰাই সুমিত কুমাৰ পালক কৌশলগতভাৱে জেললৈ প্ৰেৰণ কৰিছিল। আৰু অতিকে আচৰিত এইটোৱে যে সুমিত কুমাৰ পালে এসপ্তাহৰ ভিতৰতেই জেলৰ পৰা জামিন লৈ ওলাই আহিব পাৰিছিল। অতিকে আচৰিত। আৰু যে মই আপোনালোকক কিবা ক'ম বা ক'ব লাগিব যে আপোনালোকে কি বুলি শুনিব কথাটো, বা কি হৈছে কি নাই হোৱা, মই আপোনালোকক নক'লেও হ'ব। অতি কৌশলগতভাৱে যিটো ঘটনা বৰ্তমান হৈ গৈছে জোনমণি ৰাভাৰ লগত, এই ঘটনাটোত যে উচ্চপদস্থ লোক যে জড়িত হৈ থকা নাই বা আৰক্ষী বিষয়া জড়িত নাই, এই কথা কিন্তু আপুনি নাই বুলি ক'ব নোৱাৰে। জড়িত হৈ আছে, আৰু জড়িত হৈ আছে বাবে জোনমণি ৰাভাৰ যি হত্যাকাৰী অপৰাধী আজিলৈকে ধৰা পৰা নাই।